নমস্কাৰ আন এটি ভিডিঅ'লৈ মই ৰঞ্জন আৰু ৰঞ্জন কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। ৰেচিপি লোকেল চিকেন। একদম খুব ধুনীয়াকৈ মই আজি আপোনালোকক দেখাম কেনেকুৱাকৈ লোকেল চিকেন বনালে সোৱাদটো একদম ধুনীয়াকৈ আনিব পাৰিব। মই ৰঞ্জন আৰু ৰঞ্জন কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ৰেচিপি লোকেল মুৰ্গীৰ মাংসৰ জোল। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াতে মাংস লৈছোঁ। মাংস মই আধা কেজি লৈছোঁ আৰু মাংসটো খুব ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এতিয়া মাংসটো অলপ টাইম মোৰ কাৰণে মেৰিনেশ্যন কৰিম। তো মেৰিনেশ্যনত লাগিব প্ৰথমে 2 চামুচ আদা ৰহুন পেষ্ট, 1 চামুচ দিম নিমখ আৰু 1 চামুচ দিম হালধিৰ গুড়ি। ইয়াতকৈ বেছি একো নালাগে। তো এনেকৈ মেৰিনেশ্যন কৰি অলপ টাইম যেতিয়া ৰাখি দিম তো মাংসটো খাবলৈ খুব ধুনীয়া সোৱাদ লাগে আৰু বহুত কম সময়ৰ ভিতৰতে মাংসটো বনোৱা হ'ব। আৰু ৰিজাল্ট যিটো আহিব ন একদম খুব ধুনীয়াকৈ আহিব। আৰু এনেকৈ ৰাখি দিম। তাৰপিছত মই ইয়াতে লৈছোঁ 3-4টামান মিডিয়াম সাইজৰ পিঁয়াজ, বিলাহী আৰু এক মুঠি ধনিয়া। বিলাহী দুটাও ল'ব পাৰিব যি দাম বিলাহীৰ, আৰু 2টা আলু। আৰু পিঁয়াজটো সদায় অলপ ডাঙৰ ডাঙৰ কৰি আৰু এনেকৈ কাটিব। পিঁয়াজটো মানে অলপ ডাঙৰ ডাঙৰকৈ কাটিলে ভাল হয়, যিহেতু মাংসটো টাইট থাকে। আৰু এতিয়া বিলাহীটো এনেকৈ ডাঙৰ কৰি কাটি ল'ম। এটা বিলাহীৰ এনেকৈ 4টা কৰি দিলে হৈ যাব। তাৰপিছত বাকী আছে এতিয়া আলু। আলুটো অলপ ডাঙৰ কৰি কাটি ল'ম, যিহেতু মাংসৰ আঞ্জাত দিয়া আলুটো খাবলৈ খুব ভাল লাগে। অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'লে আলুটো মানে আঞ্জাত থাকি যায়। আৰু সকলো কাম ৰেডি কৰি এতিয়া বনাব লাগে মাংস। একদম ভিডিঅ'টো চাই থাকক। তো কেৰাহীটো গৰম কৰি লৈ প্ৰথমে মই ইয়াতে তেল দিলোঁ। তেল যিকোনো তেল দিব পাৰোঁ, ৰিফাইন অইল বা সৰিয়হৰ তেল। তেলটো অলপ গৰম হোৱাৰ পিছত ইয়াতে মই জিৰা, এটা জাবিত্ৰী আৰু 2টা তেজপাত, তাৰপিছত দিম মই ইয়াত 2 টুকুৰ সৰু ডালচেনিৰ টুকুৰা, আৰু এয়া দিলোঁ ইলাচি, সৰু ইলাচিটো। তাৰপিছত দিলোঁ ইয়াত 3-4টামান লং। আৰু এইখিনি মছলা যেতিয়া অলপ গৰম হ'ব, অলপ গৰম হোৱাৰ পিছত যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ এই পিঁয়াজখিনি মই ইয়াতে দি দিলোঁ। আৰু পিঁয়াজটো এতিয়া অলপ টাইমৰ কাৰণে ফ্ৰাই কৰিম। একদম বেছি ফ্ৰাই নকৰিব, চাই থাকক আপোনালোকে ভালদৰে। পিঁয়াজটো যেতিয়া এনেকুৱা কালাৰ এটা আহিব, অলপ যেতিয়া কালাৰ আহিব, ইয়াতকৈ যদি বেছি ফ্ৰাই কৰি নিদিয়ে, তাৰপিছত এতিয়া মই ইয়াতে যিখিনি মেৰিনেশ্যন কৰি ৰাখিছিলোঁ চিকেন গোটেইখিনি দি দিলোঁ। আৰু চিকেনটো দি মিনিমাম 10 মিনিটমান খুব ধুনীয়াকৈ ভাজি ল'ম, যাতে এতিয়া বৰ্তমানলৈকে একো মছলা দিয়া নাই। বাকীটো মেৰিনেশ্যন কৰাতে যিখিনি মছলা দিছিলোঁ, আৰু মছলা নিদিয়াকৈ 10 মিনিটমান ভালদৰে ভাজি ল'ম। আৰু এনেকৈ 10 মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে 2 চামুচ আদা ৰহুন পেষ্ট দিলোঁ। আৰু আদা ৰহুন দিয়াৰ পিছতো মিনিমাম 2-3 মিনিটমান ভালদৰে ভাজি ল'ব। আৰু এতিয়া 2-3 মিনিটমান হৈ যোৱাৰ পিছত এতিয়া বাকী থকা যিখিনি মছলা দিলোঁ, প্ৰথমে সোৱাদ অনুসাৰে নিমখ, এয়া কাশ্মীৰী চিলি, তাৰপিছত দিলোঁ ইয়াত ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ, আৰু এয়া দিলোঁ হালধি পাউডাৰ 1/2 চামুচ। এইখিনি মছলা দিয়াৰ পিছত মিনিমাম 5 মিনিটমান মছলাটোৰ লগত চিকেনটো খুব ধুনীয়াকৈ ভাজি ল'ম। 5 মিনিট ভাজি লোৱাৰ পিছত বাকী থকা যিখিনি কাটি ৰাখিছিলোঁ আলুখিনিও দি দিলোঁ। আৰু আলুটো যেতিয়া এনেকৈ ভাজি ল'ম, আলুটো খাবলৈ খুব ধুনীয়া সোৱাদ লাগিব। তো আলুটোৰ লগতো এনেকৈ খুব ধুনীয়াকৈ মাংসটো ভাজি ল'ম। আৰু ইয়াতে মই দিলোঁ 2 কাপ পানী। আৰু আপোনালোকক এটা খুব ধুনীয়া মছলা ৰেচিপি দেখাম, একদম ভিডিঅ'টো চাই থাকক। আৰু এনেকৈ ঢাকনি মাৰি অলপ টাইম ৰাখি দিলোঁ। আৰু এয়া এনেকৈ যিটো লোকেল চিকেনটো অলপ ঢাকনি মাৰি যদি বনোৱা যায়, বহুত সোনকালে চিকেনটো হৈ যাব। আৰু তাৰপিছত দিলোঁ মই বিলাহী,
আৰু বিলাহীটো দি মাংসটোৰ লগত খুব ধুনীয়াকৈ ভাজি ল'ম। একদম এনেকুৱাকৈ মাংসটো ভাজি ল'ব। এয়া চাওক, এতিয়াতো এনেকুৱাকৈ ভাজি ল'লে মাংসটোৰ যিটো সোৱাদ আহিব ন, লাজবাব আহিব। তাৰপিছত মই ইয়াত দিলোঁ পানী। পানী যদি গৰম পানী ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে ভাল হয়, তেতিয়া আঞ্জাখনো সোনকালে হ'ব, আঞ্জাখনৰ সোৱাদটো এটাও খুব ধুনীয়াকৈ আহিব। এতিয়া মই ঢাকনি মাৰি ৰাখি দিম মিনিমাম আধা ঘণ্টামান। মাংসৰ আঞ্জা আমাৰ হৈ থাকিব, একদম ৰাখি দিলোঁ। আৰু এতিয়া বনাম এটা গৰম মছলা, যিহেতু মাংসৰ আঞ্জা আমি গৰম মছলা নিদিলে একদম ভাল নালাগে। আৰু এনেকুৱাকৈ ঘৰতে গৰম মছলা বনাই ৰাখি দিব পাৰিব। প্ৰথমে মই ইয়াতে দিলোঁ 1 চামুচ জিৰা, 1 চামুচ ধনিয়া গুটি, এটা সৰু জাবিত্ৰীৰ ফুল আৰু দিলোঁ 2 টুকুৰা দালচেনি। তাৰপিছত দিলোঁ এটা ডাঙৰ ইলাচি আৰু দিলোঁ ইয়াতে লং আৰু জালুক। তাৰপিছত দিলোঁ সৰু ইলাচি 3-4টামান আৰু শুকান জলকীয়া 2টা। আৰু এনেকৈ অলপ গৰম কৰি ল'ম। অলপ গৰম কৰিলে অলপ নিমখ যেতিয়া দি গৰম কৰিব, বস্তুখিনি খুব ধুনীয়াকৈ গৰম হয়। আৰু এনেকুৱাকৈ গৰম মছলা বনাই আপোনালোকে ঘৰতে ৰাখি দিব পাৰিব। যেতিয়া যিকোনো চব্জিত অলপ অলপ দিলে সোৱাদটো খুব ধুনীয়াকৈ আহিব। আৰু এনেকৈ গৰম কৰি ল'লোঁ। আৰু এইখিনি বস্তু যেতিয়া ঠাণ্ডা হ'ব, তাৰপিছতে এইখিনি বস্তু পাউডাৰ কৰি ল'ম। আৰু মাংসটো চাই লওঁ, ৱাও, একদম খুব ধুনীয়া কালাৰো আহিছে। আৰু এয়া চাওক, একদম লোকেল চিকেন, একদম লোকেল চিকেনৰ নিচিনাই হৈছে। এয়া মন কৰক, কালাৰটো খুব ধুনীয়া হৈছে। আৰু মই গ্ৰেভি কিন্তু ইয়াতে বেছি ৰখা নাই, তো আপোনালোকৰ হিচাপত ৰাখি দিব। আৰু এতিয়া মই দিম ইয়াতে যিখিনি গৰম মছলা কৰিছিলোঁ, গৰম মছলা দি দিলোঁ। 1 চামুচমান দিলে হৈ যাব, বাকীখিনি ৰাখি দিলে হ'ল, পিছত ইউজ কৰিম। আৰু হোৱাৰ আগত অলপ ধনিয়া পাত। তো লোকেল চিকেনৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।